হাই গাইজ নমস্কাৰ। আজি আৰু নতুনকৈ ভ্লগটো আৰম্ভ কৰিলোঁ। মানে আজি মই যি বিয়া বুলি কৈ থাকোঁ আপোনালোকে নিশ্চয় মোৰ ভিডিঅ' যোনে চাইছে জানেই। মানে আমাৰ সৰুটোৱে বিয়া কৰিছে, মোৰ বৰজনাইটোৱে বিয়া কৰা নাই। আজি মানে বৰজনাৰ মানে দৰা ঘৰ যি চাব আহে তাৰ এটা নিয়ম আছে। মানে কইনা ঘৰৰ পৰা মানুহ আহিব দৰা ঘৰত, গতিকে তাৰ আয়োজন কৰি আছোঁ আমি। গতিকে চাই থাকক ভিডিঅ'টো। আপোনালোকতো প্ৰথমতে কৈছিলোঁৱে মানে বিয়া কেতিয়া কি আপোনালোকক ক'ম, কিন্তু আগতে যে কৈছিলোঁ মই মানে আমাৰ বিয়া আহিছে, কাৰ বিয়া কি কথা আপোনালোকতো কোৱা নাছিলোঁ। গতিকে চাই থাকক ভিডিঅ'টো, গম পাই থাকব। এতিয়া মই মানে কাম বন কৰি আছোঁ কাৰণে অলপ মানে মোৰ হুলিয়াটো অলপ বেলেগ হৈ আছে, দেখছি না গাইজ। আপোনালোক পিছত দেখাই আছোঁ কোনে কি কিনকে মানে কোনে আহে, কিনকে কি চাহ দাং কি দাং, আপোনালোকে চাই থাকক ভিডিঅ'টো। গতিকে আহক। এইখিনি দেখছি না আৰু আলহীৰ কাৰণে মানে কাপ প্লেট চব ৰেডি কৰি আছোঁ, গিলাচ চবখিনি মানে আইলিয়া লেবেলি লাগবৰ কাৰণে গোটেইখিনি ৰেডি কৰি লৈছোঁ একেবাৰে। এইটো দেখছি না মানে আমাৰ এওঁৰ মামাৰ আপু মানে লাৰু বনাইছে, আহি কিনে পূৰা পাকঘৰত লাগি গৈছে, লাৰু বনাই আছে, লাৰু ভাজি আছে। এই দেখছি না গাইজ, লাৰু ভাজা হ'ল। এতিয়া মানে আমি লাৰু বনাম, চাই থাকক ভিডিঅ'টো। এইখিনি পূৰা লাৰুখিনি উইলাই আছে, ঠাণ্ডা হ'লে গাইজ বনাব নোৱাৰি না, সেইকাৰণে লাৰুখিনি উইলাই ল'লাক। নেক্সট আলহীৰ কাৰণে মাংস আনলাক। মাংসখিনি দেখছি না গাইজ, এই মাংস মাহ পাত একেলগে থৈ দিছোঁ। গাইজ মই মানে মেখেলা চাদৰ পিন্ধি ল'লোঁ। এতিয়া লাৰু বান্ধি বাবুৰ লগত চাই থাকক আমি কি প্লেটত সাজি দাং, কি কুৰত চব এতিয়া আবুই লাৰু বান্ধি আছে। এইটো এই নাৰিকলৰ লাৰু বান্ধিব। আমি তাৰ লাৰু চাৰু বান্ধলোঁ। এইটো দেখছি না, এই লাৰু বান্ধি আছে। কৈ থাকক। লাৰু বান্ধি আছে তাক চাহ দিবৰ কাৰণে। আজি দৰা ঘৰে চাব আহিব, দৰা ঘৰ চাব আহিব। নিয়মটো হ'ব আপোনালোকক প্ৰথম আজিৰ পৰা মানে দেখে যে আমাৰ বিয়াত কাৰ্য কি হয়, মানে কইনা ঘৰৰ পৰা চাই আহিলা, এতিয়া বিয়া ঘৰত চাব আপোনালোকক দেখা যাম, চাই থাকক ভিডিঅ'টো। এতিয়া গাইজ আমাৰ মানে ৰুটি বেলা কাৰ্য আৰম্ভ হৈছে। ৰুটি মাৰি দেউতাই মানে ৰুটিখিনি গোটেই মাৰি থৈ দিছিল। এই দেখছি না গাইজ, মানুহখিনি আহি পেলাই আগত লৈতো ভিডিঅ' কৰিব নোৱাৰোঁ, এইখিনি মনে গাইজ দেখছি সেই চুপি ভিডিঅ' কৰি আছোঁ। কইনা ঘৰৰ মানুহখিনি আহি পেলাই দাদা মানে আমাৰ এওঁৰ দাদাক হয়। এতিয়া গাইজ আমি প্লেটখিনি ৰেডি কৰি আছোঁ। এই বুট নাৰিকল তাৰপাছত কল আপেল চবখিনি তাত দি কিনে আপোনালোকক ফাইনেল লুকটো দেখাই আছোঁ। সেইখিনি সাজে পাৰে এতিয়া মানে ধৰা মানে কইনাঘৰীয়াক দিম, চাই থাকক ভিডিঅ'টো। এইটো হৈছে গাইজ ফাইনেল লুক। এটা চাহৰ পৰ্ব মানে মেইন ক্লিপখিনি লৈ থৈছোঁ গাইজ, নহ'লে ভিডিঅ' কৰিব ইমান টাইম নাই আৰু মানে মোবাইল ধৰি দিয়া মানুহ নাই। গতিকে ইনকে চাই কিনে মানে ভিডিঅ'টো যদি ভাল লাগে কমেণ্ট এটা কৰি দিব। আৰু এইখিনি হৈছে পুৰি মিঠাই আৰু পুৰি মাংস মিঠাই গোটেইখিনি দিলোঁ সাজে পাৰে। এইখিনি চাওকচোন গাইজ, তেখেতসকলক দিম। গাইজ তেখেতসকলে যাবাৰ হ'ল, ওলাইছে বাহিৰক লগি। মনে ভিডিঅ'টো কৰি থৈছোঁ, নহ'লে মানে তেওঁলোকৰ আগত মোবাইলটো নিব লাজ লাগে, তো সেইকাৰণে ভিতৰৰ পৰা ভিডিঅ'খিনি কৰিলোঁ। গাইজ চাই থাকক, তেখেতসকলে কিবা কথা পাতি আছে। এয়া দেখছি না গাইজ, মানে দৰাই এতিয়া সেৱা কৰিব গামোচা লৈ কিনে বটা লৈ বাহিৰক লগি ওলাই আহিছে। মায়ে বটাখন আনি দিছে, তেখেতসকলক এতিয়া সেৱা কৰিব।
এতিয়া গাইজ মানে খুৰাকক মাকক চবকে সেৱা কৰি ল'ব। এয়া দেখছিনা গাইজ দৰাই মানে খুৰাকক প্ৰথমতে সেৱা কৰি লওক, যিহেতু কইনাৰ দেউতাক নাই সেইখিনি খুৰাককে সেৱা কৰিলক প্ৰথমতে নিজৰ দেউতাক বুলি ভাবি সেৱা লৈ আছে। এয়া সেৱা লৈ আছে গাইজ, মাকক সেৱা কৰিব। যিহেতু গাইজ বহুত নিয়ম থাকে, সিমান নিয়মো মই নাজানো, মানে যেখনি হৈছে আপোনালোকক মানে দেখি গৈছোঁ। যদি ভাল লাগে কমেণ্ট এটা কৰিব গাইজ, আৰু যদি কিবা ভুল হৈছে আপোনালোকে মোক দেখাই দিব, মানে তেতিয়া আগবাঢ়ি যাব পাৰিম। এয়া মাকক সেৱাখিনি কৰি ল'লা। বিয়া হৈছে গাইজ দুটা, মানে মাকক এতিয়া সেৱা কৰি আছে। গাইজ এতিয়া তেখেতসকলে এতিয়া যাবা ওলাইছে, মানে অলপ অলপ ক্লিপটো লৈ লৈছোঁ, মানে গৰমত বেছি ভিডিঅ' কৰিলে মানে গৰমত বুলি নহয় গাইজ, যদি মানুহৰ লগত বেছি ভিডিঅ' কৰে মানে ভালো নালাগে না, কি বা ভাবে। সেইকাৰণে ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব। বাই বাই গাইজ।